প্রথমে আমার চ্যানেলে সকলকে নমস্কার। তো আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম যে ডিএলএড পেইড এক্সামৰ যিখন চিলেবাছ আছে সেইখন চিলেবাছ কি, ক'ত কিমান মাৰ্ক থাকে আৰু ছাবজেক্ট কি কি, সেইখন বিষয়ে ডিছকাছ কৰিম। ডিএলএড পেইড এক্সাম 2026 ডিএলএড যিখন এক্সাম আছে সেইখন বহুতো ভাবে যে কোনখন ইউনিভাৰ্চিটি কণ্ডাক্ট কৰে, সেইখন ইউনিভাৰ্চিটি নহয়, সেইখন কণ্ডাক্ট কৰে যিখন চাব পাৰিছে SCRT, ষ্টেট কাউন্সিলিং ৰিভিজন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং। SCRT এইখন ডিএলএড এক্সাম কণ্ডাক্ট কৰে। এইখন এক্সামক পেইড এক্সাম বুলি কোৱা হয়, প্ৰি এণ্ট্ৰি টেষ্ট। আৰু টোটেল কুৱেশ্যন থাকে ইয়াত 100টা কুৱেশ্যন থাকে আৰু টোটেল মাৰ্ক থাকে 100, মানে 100 কুৱেশ্যন থাকে আৰু 100 মাৰ্ক থাকে। আৰু যদি ক'ব বিচৰা যে নেগেটিভ মাৰ্ক কিমান থাকে, নেগেটিভ মাৰ্ক থাকে 0.25, মানে যদি আপোনাৰ এটা কুৱেশ্যন ভুল হয় তেনেহ'লে 0.25 মাৰ্ক আপোনাৰ মাইনাছ হ'ব, আৰু 4টা কুৱেশ্যন ভুল হ'লে 1 মাৰ্ক মাইনাছত যাব, 4টা কুৱেশ্যন ভুল হ'লে। আৰু চিলেবাছত কি আছে, চিলেবাছত চাব পাৰি আপোনাৰ চিলেবাছত থাকে দুটা ছেকশ্যন থাকে চিলেবাছত। ছেকশ্যন 1ত থাকে আপোনাৰ 30 মাৰ্ক আৰু ছেকশ্যন 2 যিখন আছে তাত থাকে 65 মাৰ্ক। ছেকশ্যন 1ত কি আছে আমি চাওঁ। ছেকশ্যন 1ত আছে আপোনাৰ জেনেৰেল ইংলিছত থাকে 10 মাৰ্ক, আৰু জেনেৰেল নলেজ আছে, জেনেৰেল নলেজত থাকে 15 মাৰ্ক, আৰু ৰিজনিং যিখন আছে তাত থাকে 10 মাৰ্ক। এতিয়া আমি চাওঁ জেনেৰেল যিখন ছেকশ্যন 2 আছে তাত ক'ত কিমান মাৰ্ক আছে। 1 নম্বৰ চাব পাৰিছে জেনেৰেল মেথমেটিক্স, তাত থাকে 15 মাৰ্ক, আৰু জেনেৰেল ছায়েন্স এণ্ড EVS থাকে 15 মাৰ্ক, আৰু যিখন ছ'চিয়েল ছায়েন্স আছে তাত থাকে 20 মাৰ্ক। আৰু 4 নম্বৰত আছে এটা আৰু এটা আপোনাৰ যি পেপাৰ থাকে তাইটো হৈছে লেংগুৱেজ পেপাৰ থাকে 15 মাৰ্ক, আৰু তাত 4টা লেংগুৱেজ ভাগ থাকে। এটা আছে এছামিজ, বড়ো, বেংগলী আৰু ইংলিছ। আৰু যদি গোটেই পেপাৰখন যায়, গোটেই পেপাৰ 2টা লেংগুৱেজত থাকে, ইংলিছ আৰু এছামিজ। আৰু পেপাৰ ছেকশ্যন 2 আছে এখন, তাত 4টা লেংগুৱেজত থাকে, যিকোনো এটা আপুনি কৰিব পাৰে। তো এইখিনি চিলেবাছ আছিল গোটেইখিনি। আৰু যদি তোমালোকে বিচৰা যে ডিএলএড 25ত কেতিয়া আৰম্ভ হৈছিলে আৰু 26ত কেতিয়া হ'ব, যিহেতু মই 2025ত ডিএলএড কৰা, এতিয়া মই ডিএলএড ছেকেণ্ড ছেমিষ্টাৰত পঢ়ি আছোঁ, ডিএলএড ছেকেণ্ড ছেমিষ্টাৰত পঢ়ি আছোঁ মই এতিয়া। এইখন ভিডিঅ' চাব পাৰে, তাত গোটেইখিনি ইনফৰমেশ্যন দিয়া আছে কেনেকৈ আছে। আৰু যদি তোমালোকে বিচৰা যে এইখনৰ গোটেইখিনি ডিটেইলছ চিলেবাছ লাগে তেনেহ'লে কমেণ্ট কৰিব। মই পৰৱৰ্তী যিখন ভিডিঅ' আছে তাত মই গৈ ইংলিছত কি আহিব, জেনেৰেল নলেজত কি আহিব, ৰিজনিং কি আহিব, জেনেৰেল মেথামেটিক্স আছে, জেনেৰেল ছায়েন্স এণ্ড EVS আছে, ছ'চিয়েল ছায়েন্স আছে, আৰু লেংগুৱেজ পেপাৰ আছে, গোটেইখিনি মই ডিটেইলছ চিলেবাছ ভিডিঅ' আনিম। আৰু যদি তোমালোকৰ কিবা যদি সন্দেহ থাকে, যদি কিবা জানিব থাকে, তো নিশ্চিন্ত কমেণ্ট কৰিবা, মই কমেণ্টৰ ৰিপ্লাই দি দিম। আৰু যদি বিচৰা মোৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে, টেলিগ্ৰাম গ্ৰুপতো জইন হ'ব পাৰা, টেলিগ্ৰাম গ্ৰুপত তাত জইন হৈ কিনে কৰিব পাৰা। আৰু ডিএলএড এক্সাম শেষ নোহোৱালৈকে আৰু এপ্লাই আৰম্ভ হোৱালৈকে মই গোটেইখিনি ডিটেইলছৰ বিষয়ে এটা ভিডিঅ' আনি যাম। তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া, আৰু লগতে আপোনাৰ বন্ধু বান্ধৱী যিখন আছে, যিগুলো ভাবিছে যে পৰীক্ষা দিব বুলি, তেওঁলোকে ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া। কাৰণ এইখন চেনেলত ডিএলএড পৰীক্ষা নাই হোৱা পৰ্যন্ত মই ইম্পৰ্টেণ্ট বস্তুবিলাক আনি থাকিম। যিহেতু মই ডিএলএড যোৱা বছৰত পাছ কৰিছোঁ, এতিয়া মই ডিএলএড ছেকেণ্ড ছেমিষ্টাৰত, যিহেতু মই জানো যে কি ইম্পৰ্টেণ্ট আহিব পাৰে, কি আহিব নোৱাৰে, যিখিনি কৰি দিম। আৰু লগতে যিখন আছে ছ'চিয়েল ছায়েন্স ক্লাছ 6ৰ পৰা পাৰিলে আপোনাৰ ভাই ভাইটি আছে, ভণ্টি আছে, বা লগৰ যদি কাৰোবাৰ থাকে, তাৰ পৰা NCERT যিখন বুক আছে 6 to 8 এইখন SCERT বই আনি কিনে। লাষ্টত আৰু এটা কথা ক'ব বিচাৰোঁ যে যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো ছাবস্ক্ৰাইব কৰি লওক। এনেকুৱা নতুন নতুন ভিডিঅ' মই আনি থাকিম ডিএলএড পৰীক্ষাৰ বাবে। আৰু যিসকলে ডিএলএড পৰীক্ষা দিব বুলি তেওঁলোকে বহুতো গুৰুত্বপূৰ্ণ হয় এইখন ভিডিঅ'। আৰু লগতে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিয়া, যিসকলে ডিএলএড দিব বুলি অপেক্ষা কৰি আছে, ডিএলএড পৰীক্ষা দিব বুলি, তেওঁলোকৰ লগত শ্বেয়াৰ কৰি দিয়া। কেতিয়া এপ্লাই ষ্টাৰ্ট হয়, কেতিয়া শেষ হয়, আৰু এপ্লাই কেনেকৈ কৰে, গোটেইবিলাক মই কৈ দিম কেনেকৈ কৰিব লাগে, আৰু কিতাপ কিনিব লাগিব নেকি। তো আজিৰ ভিডিঅ' এইখিনি আছিলে, ধন্যবাদ। কিবা বুজি নাপালে কমেণ্ট